हेलो फ्रेंड्स मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো লাজুকি লতাৰ বিষয়ে ই কেনেকুৱা হয় বা ইয়াক কেনেকৈ আমি গ্ৰো কৰিব পাৰো আৰু ইয়াৰ কেয়াৰ কেনেকৈ লয় সেই বিষয়ে মই গোটেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু লগতে মই গ্ৰাউণ্ডত হোৱা মোৰ লাজুকি লতাখিনি আপোনালোকক দেখুৱাই লম এতিয়া হকচোন লাজুকি লতাক যদিও আমি লতা বুলি কওঁ তথাপিতো ই অন্য লতাবিলাকৰ নিচিনাকৈ বগাই নাযায় অকল দীঘল লতাৰ নিচিনা ঠাৰি ওলাই ই চাৰিওফালে বিয়পি পৰে সেইকাৰণে আমি ইয়াক লাজুকি লতা বুলিয়ে কওঁ কিন্তু ই লতাৰ নিচিনাকৈ বগাই নাযায় আৰু ইয়াৰ গোটেই গাতে কাইট আছে মানে কাইটিয়া এবিধ বন এই লাজুকি লতা ই বহুত সেনসিটিভ প্ল্যান্ট হয় কাৰণ ইয়াৰ পাতবিলাক যেতিয়া আমি লাৰি দিম তেতিয়া ইয়াৰ পাতবিলাক জাপ খাই যাব আৰু যদি ডাঙৰ পৰুৱাও এই পাতবিলাকত পৰে তেতিয়াও জাপ খাই যায় বা ডাঙৰকৈ বতাহ বলিলে তেতিয়াও ইয়াৰ পাতবিলাক এনেকৈ জাপ খাই যায় কেই মিনিটমান এনেকৈ জাপ খাই থাকে তাৰ পিছত আকৌ খল খাই যাব আৰু যেতিয়া বেলি ডুবিব তেতিয়া ইয়াৰ পাতবিলাক জাপ খাই যায় ৰাতিটো এনেকৈ থাকে সেইকাৰণে বহুতে ইয়াক স্লিপি প্ল্যান্ট বুলিও কয় কাৰণ ৰাতি যেহেতু ই শুই থাকে মানে বেলিৰ পোহৰ হোৱাৰ পিছতহে আকৌ পাতবিলাক মেল খাই যায় গতিকে ইয়াক স্লিপি প্ল্যান্ট বুলি কোৱা হয় লাজুকি লতা বিভিন্ন নামেৰে জনা যায় ইয়াৰ সাইন্টিফিক নেম হৈছে মিমোসা পেডিকা আৰু কমন নেমবিলাক হৈছে টাছমিনট সেনসিটিভ প্ল্যান্ট সুইমুই প্ল্যান্ট আৰু অসমীয়াত ইয়াক লাজুকি লতা বুলি কোৱা হয় ই আমেৰিকাৰ নেটিভ প্ল্যান্ট হয় সাউথ এণ্ড চেণ্ট্ৰেল আমেৰিকাৰ ই নেটিভ প্ল্যান্ট হয় কিন্তু এছিয়ান কাণ্ট্ৰিবিলাকতো ইয়াক পোৱা যায় যেনেকৈ সিঙ্গাপুৰ বাংলাদেশ থাইল্যান্ড ইণ্ডিয়া নেপাল ইণ্ডোনেছিয়া টাইৱান মালয়েছিয়া ফিলিপাইনছ ভিয়েটনাম কম্বোডিয়া জাপান এইবিলাক দেশত আৰু তেনেকৈ আছে এইবিলাক দেশত ইয়াক পোৱা যায় লাজুকি লতা এবিধ পাৰ্মানেণ্ট প্ল্যান্ট হয় কিন্তু ইয়াক আমি গৰমৰ দিনতহে বেছিকৈ দেখিবলৈ পাওঁ ইয়াক যদি আমি টাবত মেইনটেইন কৰি ৰাখোঁ তেতিয়া আমি গোটেই বছৰ ইয়াক জীয়াই ৰাখিব পাৰোঁ কিন্তু যদি গ্ৰাউণ্ডত হয় তেতিয়াহ'লে ঠাণ্ডা দিনটো ই প্ৰায় মৰি যায় আৰু ইয়াৰ যিবিলাক সিড হয় সেই সিডৰ পৰা আৰু নেক্সট ইয়াৰ ই মানে গজি উঠে তেনেকৈ ই গোটেই বছৰ থাকে কিন্তু এডাল গছে গোটেই বছৰ মানে গ্ৰাউণ্ডত হ'লে গোটেই বছৰ বচাই ৰাখিব দিগদাৰ হয় ইয়াৰ প্ৰপগেশ্যনৰ কথা যদি আহোঁ তেতিয়াহ'লে ইয়াক আমি গুটিৰ পৰাই গ্ৰো কৰোঁ ষ্টেম কাটিং তেনেকৈ মই এতিয়ালৈকে কৰা নাই আৰু ইয়াৰ গুটিবিলাক আমি গোটেই বছৰে গ্ৰো কৰিব পাৰোঁ কিন্তু স্প্ৰিং ছিজনত ইয়াৰ মানে বেষ্ট টাইম মানে ইয়াক গ্ৰো কৰা স্প্ৰিং ছিজনত বেষ্ট টাইম আৰু ইয়াক আমি যেতিয়া টাবত কৰিম তেতিয়া ইয়াৰ আমি পটিং সয়েলটোৰ কথা মনত ৰাখিব লাগিব কাৰণ পটিং সয়েল ইয়াৰ ৱেল ড্ৰেইন সয়েল হ'ব লাগিব আৰু অলপ বালিয়া মাটি হ'লে ইয়াৰ বেছি ভাল হয় আমি এইবিলাক যে গ্ৰাউণ্ডত হৈছে এইবিলাক অলপ বালিয়া মাটিত হৈছে আৰু ধুনীয়া হৈছে সেইকাৰণে আমি টাবৰ মাটিটো তেনেকৈ বালিয়া মাটি কৰি ৰাখিলে বেছি ভাল হয় আৰু ইয়াৰ আমি ৱাটাৰিংটো এনেকৈ ল'ব লাগে যে আমি যেতিয়া টাবত ৰাখিম তেতিয়া আমাৰ ইয়াৰ মাটিটো যেতিয়াই শুকাই যায় তেতিয়া আমি পানী দিব লাগে আৰু গোটেই বছৰে ধুনীয়াকৈ পানী দি থাকিব লাগে কিন্তু উইণ্টাৰত ইয়াৰ পানীৰ পৰিমাণটো কমাই আনিব লাগে আৰু ফাৰ্টিলাইজাৰৰ কথা যদি আমি ইয়াক ভাবোঁ তেতিয়াহ'লে ইয়াৰ ফাৰ্টিলাইজাৰটো আমি অন্য ফাৰ্টিলাইজাৰতকৈ লিকুইড ফাৰ্টিলাইজাৰটো বেছি গুৰুত্ব দিওঁ কাৰণ এমাহৰ মূৰে ইয়াক যদি লিকুইড ফাৰ্টিলাইজাৰ দি থকা হয় তেতিয়াহ'লে ইয়াৰ গ্ৰথ ধুনীয়াকৈ হৈ যায় আৰু ছানলাইটৰ কথা ইয়াক যদি আমি কওঁ যে আমি ইয়াক ফুল ছানলাইটত ৰাখিব লাগে মানে এই গ্ৰাউণ্ডত হোৱা মোৰ এইবিলাক গ্ৰাউণ্ডত হোৱা যিখিনি ঠাইত হৈছে সেইখিনি ফুল ছানলাইট পৰি থাকে আৰু তেতিয়া মানে ধুনীয়া গ্ৰথ হৈ যায় ইয়াৰ ফুলবিলাকো ধুনীয়া হয় এয়া ফুল ফুলি আছে আৰু যদি আমি টাবত ৰাখোঁ তেতিয়াও আমি তাৰ ৰ'দ পৰা ঠাইত ৰাখিব লাগে যদি আমি ইনডোৰত ৰাখোঁ তেতিয়াহ'লে আমি হয় খিৰিকীৰ ওচৰত পোহৰ পৰা ঠাইত লাগিব নহ'লে ব্ৰাইট লাইট যিটো হ'ব মানে তেনেকুৱা লাইটত আমি ইয়াক ৰাখিব পাৰিম তেতিয়া ইয়াৰ গ্ৰথ ভাল হ'ব কিন্তু বাহিৰৰ ৰ'দটো ইয়াৰ বেছি মানে ভাল গ্ৰথ আনে আৰু টাবত থকা গছখিনিৰ যেতিয়াই আমাৰ গছখিনিৰ মানে ফলবিলাক সৰি যাব বা পাতবিলাক সৰি যাব ধৰে তেতিয়া ইয়াক আমি প্ৰুনিং কৰি ৰাখিব লাগে প্ৰুনিং কৰি দিলে তেতিয়াহ'লে ইয়াৰ যিবিলাক ঠাল ঠেঙুলি ওলাব ধুনীয়াকৈ ওলাব পাৰিব আৰু ঠাণ্ডা দিনত ই সাধাৰণতে মানে পাতবিলাক সৰি যায় তেনেকৈ গছডাল লঠঙা হৈ থাকে আৰু তেতিয়াই প্ৰুনিং কৰি দিলে তেতিয়া আমি স্প্ৰিং ছিজনলৈকে ভাল গ্ৰথ পাম লাজুকি লতা এবিধ মেডিচিনেল প্ল্যান্ট হয় ইয়াৰ বহুত ঔষধি গুণ আছে আৰু তেনেকৈ
মই ইয়াৰ ঔষধি গুণ হিচাপে অকল কাহৰ কাৰণে যিটো ব্যৱহাৰ হয় সেইটো গম পাওঁ আৰু বাকীবিলাক তেনেকৈ নাজানো কিন্তু বহুতকে তেনেকৈ কোৱা শুনিছোঁ যে ইয়াৰ মানে আয়ুৰ্বেদত ইয়াৰ ভাল স্থান আছে আৰু আচাৰ্য বালাকৃষ্ণৰ যিটো আস্থা চেনেল আছে তাত ধুনীয়াকৈ ইয়াৰ মানে মেডিচিনেল ভেলুবিলাকৰ বৰ্ণনা দিয়া আছে আপোনালোকেও চাই ল'ব পাৰে মোৰ এই গোটেইখিনি গ্ৰাউণ্ডত হোৱা লাজুকীলতা আৰু ধুনীয়াকৈ এতিয়া ফুলিব ধৰিছে ভিডিঅ'টোত দেখুওৱা যিমানখিনি লাজুকীলতা আছে গোটেইখিনি মোৰ গ্ৰাউণ্ডত হোৱা লাজুকীলতাই হয় আৰু ফ্ৰেণ্ডছ আপোনালোকে এনেকৈ কৰি চাবচোন নিশ্চয় এনেকুৱা ধুনীয়া লাজুকীলতা পাই যাব ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'লৈকে বাই